পাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি আমি এতিয়া গৈ আছোঁ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈ। আৰু এতিয়া আমি গৈ আছোঁ, এইফালে আছে আমাৰ ৰণবীৰ আৰু এইফালে আছে বাবু। আমি তিনিটা এতিয়া যাম জগন্নাথ মন্দিৰলৈ। আমি আগতে অহা নাই বাৰু জগন্নাথ মন্দিৰ, এবাৰ প্ৰথম ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈ যাম। আপোনালোকেও দেখাম বাৰু, আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। আমি চাকি লৈ লওঁ, তাৰপিছত আৰু মন্দিৰৰ ভিতৰলৈ যাম। Hi guys. No sabi. Suman. Hey guys, koi dia admi. Hey guys, koi dia. Efale amar Ronbir de. এইটো হৈছে ইয়াত জগন্নাথ মন্দিৰত থকা নন্দীটো। এই নন্দীৰ কাণত যিটো কথা কোৱা হয় বোলে সেইটো মনোবাঞ্ছা পূৰণ হয় লোক বিশ্বাস অনুসৰি। আৰু আমি ইয়াত ক'লো বাৰু চুহাটো কাণতো ক'লো। আৰু এইফালে আছে এটা নিগনি, এইটো গণেশ মন্দিৰ চাগে, গণেশ মন্দিৰ হয়। আৰু আমি এতিয়া এই নিগনিটোৰ কাণতো কথা কম, আমাৰ মানে আশাবিলাক কম আৰু পূৰ্ণ হয় যাতে। মুজ চক্ৰাজ इतना कुछ बोल लिया। अरे आलू आता আছে হাইটু হেতু গণেশ বাবা এই ৰণবীৰ। আৰু এইটোৱে হৈছে ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰ। এইটোৰ পুৰীৰ জগন্নাথৰ আৰ্হিত বনোৱা হৈছে। পুৰীত জগন্নাথ মন্দিৰ আছে যে সেই মন্দিৰটোৰ আৰ্হিতে এই জগন্নাথ মন্দিৰটো বনোৱা হৈছে। আৰু ইয়াত চবৰে মন্দিৰ আছে, ইয়াত গণেশ মন্দিৰ আছে, শিৱ মন্দিৰ আছে, হনুমান মন্দিৰ আছে। আৰু ইফালে এটা আছে, এইটো কি বিমল কি মন্দিৰ? ইয়াৰ পৰা ভালকে দেখি নাই পোৱা, আমি ইয়াত গৈ পেলাই দেখাইছোঁ বাৰু। এইটো হৈছে বিমলা মন্দিৰ।
seed. Lagi. Ayo berada. Luar dari dia. এইটো মন্দিৰটো মেইন জগন্নাথৰ মন্দিৰটো এইটো হয় আৰু এইটো হৈছে নৱগ্ৰহ মন্দিৰ 9টা গ্ৰহৰ পূজা কৰা মন্দিৰ কৰিছো আছে আৰু এইটো হৈছে ৰাম দৰবাৰ মন্দিৰ এইটোতো আমি যাম আৰু এইটো হৈছে ইয়াৰ জগন্নাথ মন্দিৰত থকা লক্ষ্মী মন্দিৰ ইয়াৰ ভিতৰতো যাম আমি গৈছা আৰু এতিয়া আমি হনুমান মন্দিৰৰ ভিতৰত সোমাম আৰু আমাৰ এতিয়া ইয়াত মন্দিৰৰ পূজা কৰা মেলা হৈ গ'ল আৰু এতিয়া আমি ইয়াৰ মন্দিৰৰ পৰা বাহিৰলৈ যাওঁ আৰু এতিয়া ঘৰলৈ যামগৈ ঘৰলৈ মানে মাহীহঁতৰ ঘৰলৈ যাম তাৰপিছত ঘৰলৈ যাম হৈছে নাই হৈছে নাই ৰণবীৰ সোনকালে পিন্ধি আছে নে তাৰপৰা যাওঁ আমি এখন হাত পিন্ধিব আছে মই এখনো পিন্ধিব নাই মন্দিৰত পূজা চূজা কৰা মেলা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ লৈছোঁ ঘৰলৈ তো যদি আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেল নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আমি ঘৰলৈ যাওঁ আমাৰ বাবুক গৈ পেলাই ইয়াত ৰখি আছেগৈ মই গৈ আছোঁ